নমস্কাৰ। এই ভিডিঅ'টো কেৱল কিতাপ ভাল পোৱা সকলৰ বাবেহে। ক শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ আপুনি পঢ়া কিতাপসমূহ গোটাই থৈ দিছে নেকি? বহুতেই আকৌ নতুন শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পাছতে গাঁৱে গাঁৱে ঘূৰি ফুৰা বাতৰি কাকত পুৰণা বহি কিতাপ লোৱা ব্যক্তিৰ হাতত তুলি দিছে নেকি? কিন্তু মই আজিলৈকে মোৰ দিনৰ সকলো কিতাপ পঢ়ি ৰখাৰ চেষ্টা কৰিছোঁ। অলাগতিয়াল বুলি ভবা কিতাপবোৰ ৰাখিনো কি হ'ব, নহয় জানো? চানা ভজা দোকান, গোলামালৰ দোকান, নতুবা চুফাৰী পাণ বিক্ৰী কৰাৰ দোকানত দামী কিতাপ ফালি বস্তুসমূহ বান্ধি দিয়া দেখিলে মনত বহুত দুখ পাওঁ। পুৰণি কিতাপ বহি বিক্ৰী কৰা মানুহ দেখিলে ঘৰলৈ মাতি আনো। চাহ একাপ তেখেতক খুৱাই তেখেতৰ জলঙাত কি কিতাপ আছে বিচাৰি ফুৰোঁ। বহু মূল্যৱান কিতাপ তেখেতৰ পৰা কেজি হিচাপত লৈ সন্তুষ্টি লাভ কৰোঁ। এনেদৰে উদাহৰণ হিচাপে প্ৰান্তিকৰ দৰে মহামূল্যৱান আলোচনী, সাহিত্য কাণ্ডাৰী সত্যনাথ বৰাৰ বহল ব্যাকৰণ ইত্যাদি লৈছোঁ। গোলামাল আলিৰ দৰে দোকানত কিতাপসমূহ যেতিয়া ফালে বুকুখন মোচৰ খাই যায়। আপোনাৰ বাৰু তেনে হয়নে? কেইদিনমান আগতে চুফাৰী পাণ দোকান এখনত এজনে 5 কেজিমান ওজনৰ কিতাপ বেচিবৰ বাবে লৈ আহিছিল। ময়ো তাত উপস্থিত আছিলোঁ। কিতাপখিনি লিৰিকি বিদাৰি চাই ইংৰাজী ভাষাৰ 7ম মান শ্ৰেণীৰ কিতাপখনলৈ চকু গ'ল। আমাৰ ছোৱালী অসমীয়া মাধ্যমৰ যদিও কিতাপখন লাগতিয়াল বুলি ভাবি 30 টকাত কিতাপখন কিনি ল'লোঁ। এইখনেই সেই কিতাপখন, যিখন কিতাপৰ মূল্য হ'ল 480 টকা। 30 টকাত কিনা এই কিতাপখনৰ যোগেদি বিজ্ঞানৰ কিছু জ্ঞান আমাৰ ছোৱালীজনীয়ে পাব বুলি আমাৰ বিশ্বাস। অলাগতিয়াল বুলি ভাবি থকা কিতাপসমূহ কোনো কাৰণতে এনে বেপাৰীৰ হাতত কেতিয়াও তুলি নিদিব। কিতাপ হ'ল জ্ঞানৰ ভাণ্ডাৰ। বহু দুখীয়া ছাত্ৰ ছাত্ৰীয়ে কিতাপ কিনিব নোৱাৰি স্কুল কলেজ আধাতে পঢ়া বাদ দিব লগা হৈছে। এনে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বহু কিছু কৰিব পাৰোঁ। কি কৰিব পাৰি বাৰু ভাবি চাওকচোন। পোনপ্ৰথমে আপুনি মই অলাগতিয়াল বুলি ভাবি থকা কিতাপসমূহ বিক্ৰী নকৰাৰ সংকল্প লওঁ আহক। তাৰ উপৰি দোকানসমূহত বস্তু বান্ধিবলৈ ব্যৱহাৰ কৰা ভাল কিতাপসমূহ 2 টকা বেছি দি হ'লেও উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰোঁ আহক। এনে কাম কৰিবলৈ দুজনমান ব্যক্তিৰহে প্ৰয়োজন হ'ব। লগতে কিতাপখিনি ক্ৰয় কৰিবৰ বাবে কেজি হিচাপত কিছু অৰ্থৰ প্ৰয়োজন হ'ব। এই অৰ্থ খুবেই নগণ্য বুলি ক'ব পাৰি। যি অৰ্থ আপুনি ব্যৱহাৰ কৰিব তাৰ পৰিৱৰ্তে আপুনি বহু আনন্দ লাভ কৰিব। এনেদৰেই আপুনি এটি কিতাপ ভঁৰাল মানে বুক বেংক গঢ়ি তুলিব পাৰিব। এনে বুক বেংকৰ পৰাই আপুনি কিতাপসমূহ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতত তুলি দিয়কচোন। সেই ছাত্ৰ ছাত্ৰীসকল কিমান উৎসাহিত হ'ব আপুনি কল্পনা কৰিব নোৱাৰিব। আহক কিতাপসমূহ দোকানসমূহৰ পৰা উদ্ধাৰ কৰি আপোনাৰ বুক বেংক গঢ়ি তোলাত সহায় হওক। ধন্যবাদ।